অসম আৰু পঢ়ি ইউটিউব চেনেলটিলৈ মই ঋতুমিনিথে আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। বন্ধু-বান্ধৱীসকল, আমি আগৰ ভিডিঅ'ত দেখাইছিলোঁ অসমীয়া সাহিত্যত ছদ্মনামৰ আঁৰত থকা প্ৰকৃত সাহিত্যিকসকল। আমি সেই ভিডিঅ'টো ভাগ 1 অৰ্থাৎ পাৰ্ট 1 ৰাখিছিলোঁ, কিন্তু আজি আমি আপোনালোকৰ বাবে যিটো ভিডিঅ' লৈ আহিছোঁ সেইটো পাৰ্ট 2 অৰ্থাৎ ভাগ 2, কিয়নো আমি প্ৰথম ভিডিঅ'টোত গোটেইখিনি কথা সোমাব পৰা নাছিলোঁ, অকণমান অসুবিধা হৈছিল, সেইবাবে সোমাব পৰা নাছিলোঁ। কিন্তু আজিৰ ভিডিঅ'টো আমি যিমানখিনি পাৰোঁ গোটেইখিনি কথা সোমাবলৈ চেষ্টা কৰিম। আশা কৰোঁ ভিডিঅ'টো চাই আপোনালোকে যথেষ্ট উপকৃত হ'ব। আৰু আপোনালোকে যদি আগৰ ভিডিঅ'টো চোৱা নাই তেন্তে ভিডিঅ'টোৰ লিংকটো মই ডেছক্ৰিপশ্যনত দি দিছোঁ, আপোনালোকে ইয়াৰ পৰা চাই ল'ব পাৰে। গতিকে আহক বেছি দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। এয়া আছিল আজিৰ ভিডিঅ'টো। আজিৰ আমি যিমানখিনি পাৰোঁ সিমানখিনি চেষ্টা কৰিলোঁ, আৰু যিখিনি ৰৈ গৈছে আমি সেইখিনি কথা পৰৱৰ্তী ভিডিঅ'ত দেখাম। আৰু বন্ধুসকল, আপোনালোকে এই চেনেলটোৰ ভিডিঅ'বোৰ চাই কেনেকুৱা পায় জনাবচোন। যদি কিবা ভুল ভ্ৰান্তি দেখিছে তেনেহ'লে কৈ দিয়ক, আমি পৰৱৰ্তী সময়ত সেই ভুলটো যাতে দুনাই নকৰোঁ। আৰু যদি ভাল লাগিছে তেনেহ'লেও কওক, যাতে আমি প্ৰেৰণা পাওঁ। আৰু বন্ধুসকল, আমি আপোনালোকৰ বাবে আগবঢ়াই লৈ আহিম অসমৰ সাহিত্য সংস্কৃতি, অসমৰ বিভিন্ন ধৰণৰ ভাষা ভাষী মানুহৰ সংস্কৃতি আৰু বিভিন্ন ইত্যাদি দিশত আপোনালোকৰ বাবে ভিডিঅ' লৈ আহিম। গতিকে আপোনালোকে চেনেলটো আগুৱাই লৈ যাব, তাৰে কামনা কৰোঁ। আজিলৈ বিদায়, ধন্যবাদ, জয় অসম।